আমার কারণে খুব উৎসাহজনক এটা ঘটনা কিয়নো আজি আমার এই হগমা বিল রমণী আশ্রম গাঁওখনৰ পৰা টোটেল 40টা পৰিয়ালৰ পৰা আজি যিসকলে UPPL কৰিছিলে তেখেতসকলে UPPL দলটো ত্যাগ কৰি BPF দললৈ যোগদান কৰিছে আৰু তেখেতসকলে নিজে গোটেইখিনি UPPLৰ কাণ্ড কাৰখানাটো বুজি পায় তেখেতসকলৰ ভুৱা যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিৰ প্ৰতি বেয়া পায় আজি এই দলৰ দ্বাৰা দি কোনো জাতি সমাজ আৰু অঞ্চলৰ মংগল নহ'ব ভাল নহ'ব আৰু এই দলে ৰাইজৰ কাৰণে একো কাম নকৰে ৰাইজৰ হৈ একো ইহঁতে চিন্তা নকৰে আৰু এই দলে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণেহে মাত্ৰ ৰাজনীতি কৰিছে সেই কথাবিলাক স্পষ্টভাৱে বুজি পেলাই আজি এই দলটো ত্যাগ কৰি পেলাই আমাৰ BPF দললৈ যোগদান কৰিছে সেইটো এটা ভাল আমাৰ কাৰণে মেছেজ এই আমাৰ হগমা বিল গাঁওখনত আজি ক'বলৈ গ'লে UPPLৰ মানে দলৰ যিটো ভেটি সেই ভেটিটো একেবাৰে উচ্চন হৈছে বুলি আমি ক'ব পাৰোঁ ইয়াত যিসকল UPPL কৰা আছিলে আজি 2-4টাহে মাত্ৰ আছে তেখেতসকলেও সোনকালে UPPL দলত যোগদান কৰিব BPF দলত যোগদান কৰিব আৰু ওচৰে পাজৰে যিবিলাক গাঁও আছে এই গাঁওবিলাকত থকা UPPLৰ কৰ্মীসকলেও ৰাইজেও এতিয়ালৈকে আমাৰ BPF দলত যোগদান কৰিবৰ কাৰণে যোগাযোগত আছে আৰু ওচৰে আমি আকৌ আজিৰ দৰে বিফলভাৱে তেখেতসকলক আমাৰ দললৈ আনিবৰ কাৰণে কাম কৰিম আৰু আশা ৰাখিছোঁ BPF দলে এতিয়া এই অঞ্চলত নিৰ্ভয়ভাৱে আমাৰ শক্তিটো লৈ পেলাই আমি কাম কৰিব পাৰিম আৰু BPF দলে ইয়াত ৰাজত্ব কৰিব BPF দলৰে ইয়াত ঘৰে ঘৰে মানে কি কয় আমাৰ যিটো দলীয় কৰ্মী এই অঞ্চলৰ পৰা শক্তিশালীভাৱে ওলাব মই এইখিনি আশা ৰাখিছোঁ মধ্যে মানে একেবাৰে নিশ্চিন্ন হোৱাৰ পথলৈ গতি কৰিছে এই দলটো এতিয়া মাষ্ট ইৰ'শ্যন যেহেতু হৈ আছে একেবাৰে দলে বলে আমাৰ UPPL দলটো ত্যাগ কৰা যেহেতু জোৱাৰ উঠিছে গতি উঠিছে অঞ্চলত সেইটো দেখা পাই এতিয়া UPPL দল আৰু এই MP ইলেকশ্যনৰ পাছতে মানে থাকিবনে নাই সেইটো ডাঙৰ এটা মানে প্ৰশ্ন হিচাপে এতিয়া উদয় হৈছে আৰু মানুহবিলাকে সঁচাসঁচিকেই UPPL দলৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাইছে যিহেতু এই দল মই ভাবোঁ ৰাইজে এই দলটো আৰু আমাৰ অঞ্চলত নাৰাখে ৰাইজে এই দলটো একেবাৰে নাকচ কৰিব এই দলটো ৰাইজে ত্যাগ কৰিব আৰু এই দল আমাৰ মাজৰ পৰা নিশ্চয় মানে তেখেত নোহোৱা হৈ যাব উচন হৈ যাব একেবাৰে ইয়াৰ ফিক্সাৰটো আমি দেখিবলৈ পাইছোঁ